অসমত উৎপাদিত ধানৰ পৰাই সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়া শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। সম্প্ৰতি ৰাইজৰ মনত প্ৰশ্ন আছিল যে অসমত ইমান ধান উৎপাদন হোৱাৰ পিছতো ৰাজ্য চৰকাৰে পাঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ পৰা কিয় সুলভ মূল্যৰ দোকানত চাউল বিতৰণ কৰে। এই প্ৰশ্নৰ সমাধানৰ হেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আমাৰ স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা সদৰি কৰি আৰু কয় যে আমি অসমবাসী ৰাইজক অতি আনন্দ সহকাৰে জনাব বিচাৰোঁ যে আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা এই প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয়। ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মাৰ্গদৰ্শন প্ৰদান কৰিলে তাৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে পৰ্যায়ক্ৰমে আমি অসমৰ 10খন জিলাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু এই প্ৰক্ৰিয়া সফল কৰিবলৈ আমাক যথেষ্ট পৰিমাণৰ ধানৰ প্ৰয়োজন হ'ব। গতিকে আমাৰ কৃষক ৰাইজে যাতে অধিক হাৰত ধান উৎপাদন কৰি আমাৰ এই উদ্দেশ্যক সফল কৰাত সহযোগিতা আগবঢ়ায় তাৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনায়। আজিৰ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে FCSNCLৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰল, পৰিচালন সঞ্চালক দিগন্ত দাস, আয়ুক্ত নৱজিৎ পাঠক, বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰয়, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ।